Kidam tang jakhongpo nipa inkorai siar ni ajo Karbi Anglong SP Sanjit Kumar Saiki aphan isi audio viral apotha Karbi Anglong SP pen Diphu Police Station along FIR kepidam Karbi Anglong SP pen Pherangke atuma phan kapachinia tenke Karbi Anglong SP aphan isi audio along viral apotha kiri kata lipameji aphan lapen angkora phelong anta kata lepji aphan Diphu Police Station along 79/2023 RPC section 120B/420/500/511 RW section 67 UP 178 aron pen FIR piponu pesi Pherangke amei along pen Karbi Anglong SP lamphe pachini voice file ami circulate hua porilokhito hoise amar ei voice file dot SP Karbi Anglong SP Golaghatke adi kori kabak ba paisa diar kotha teloke koise দুজন মানৰ কথোপকথন আহিছে আৰু কিছু সিনিয়ৰ পলিটিক্যাল লিডাৰৰ নাম তেওঁলোকে ইতিমধ্যে লৈছে গতিকে আমাৰ এটা ষড়যন্ত্ৰ বুলি আমাৰ সন্দেহ হৈছে এই ষড়যন্ত্ৰটো উদ্ঘাট কৰিবৰ কাৰণে এটা ইতিমধ্যে গোচৰ ৰুজু কৰিছো আৰু আমি তদন্ত পৰ্যায়ত আমি কি ডেভেলপমেণ্ট আপোনালোকক গোচৰটো আমি ডিফু পিএছত ৰেজিষ্টাৰ কৰিছো এতিয়া আমি কোনো ব্যক্তি তাত লিখা নাই কাৰণ এই কনস্পিৰেচিটো কোন আছে কাৰণ ভইচ ফাইলটো আহিছে কাৰ পৰা আহিছে কোন মিডিয়া হাউচে পাব্লিছ কৰিলে তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকে কোন চ'ৰ্চৰ পৰা পাইছে তেতিয়া আমি গম পাম যে এইটো আৰু কনফাৰ্ম কৰিব পাৰিম এনে দুজন মানুহৰ তেওঁলোকৰ ফটো দিছে যদি তেওঁলোক নহ'ব এইটো যেতিয়ালৈকে কনফাৰ্ম নহয় তেতিয়ালৈকে গম নাপাওঁ এই ভইচ ফাইলটো কনফাৰ্ম কৰিব লাগিব গতিকে এইটো চাইণ্টিফিক প্ৰচিডিঅ'ৰ আছে প্ৰপ'জ কৰিব লাগিব তাৰপিছতে আমি সঠিককৈ ক'ব পাৰিম ভইচ ফাইল আমি সার্কুলেট হওয়া পরিলক্ষিত হয়েছে আমার এই ভইচ ফাইলটোত SP কার্বি আংলং SP গোলাঘাটকে আদি কৰি কাবাক বা পইচা দিয়াৰ কথা তেওঁলোকে কৈছে আৰু দুজন মানুহৰ কথোপকথনত আহিছে আৰু কিছু সিনিয়ৰ পলিটিক্যাল লিডাৰৰ নাম তেওঁলোকে ইতিমধ্যে লৈছে গতিকে আমাৰ এটো এটা ষড়যন্ত্ৰ বুলি আমাৰ সন্দেহ হৈছে এই ষড়যন্ত্ৰটো উদ্ঘাট কৰিবৰ কাৰণে আমি এটা ইতিমধ্যে গোচৰ ৰুজু কৰিছো আৰু আমি তদন্ত পৰ্যায়ত আমি কি ডেভেলপমেণ্ট আপোনালোকক জনাম এতিয়া আমি কোনো ব্যক্তি তাত লিখা নাই কাৰণ এই কনস্পিৰেচিটোত কোন আছে কাৰণ ভইচ ফাইলটো আহিছে কাৰ পৰা আহিছে কোন মিডিয়া হাউচে পাব্লিছ কৰিলে তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকে কোন চ'ৰ্চৰ পৰা পাইছে তেতিয়া আমি গম পাম যে এইটো আৰু কনফাৰ্ম কৰিব পাৰিম এনে দুজন মানুহৰ কথোপকথন তেওঁলোকৰ ফটো দিছে যদি তেওঁলোক নহ'ব এইটো যেতিয়ালৈকে কনফাৰ্ম নহয় তেতিয়ালৈকে গম নাপাওঁ সেই ভইচ ফাইলটো কনফাৰ্ম কৰিব লাগিব গতিকে এইটো চাইণ্টিফিক প্ৰচিডিঅ'ৰ আছে প্ৰপ'জ কৰিব লাগিব তাৰপিছতে আমি সঠিককৈ ক'ব পাৰিম ভইচ ফাইল আমি সার্কুলেট হওয়া পরিলক্ষিত হয়েছে আমার এই ভইচ ফাইলটোত SP কার্বি আংলং SP গোলাঘাটকে আদি কৰি কাবাক বা পইচা দিয়াৰ কথা তেওঁলোকে কৈছে আৰু দুজন মানুহৰ কথোপকথনত আহিছে আৰু কিছু সিনিয়ৰ পলিটিক্যাল লিডাৰৰ নাম তেওঁলোকে ইতিমধ্যে লৈছে গতিকে আমাৰ এটো এটা ষড়যন্ত্ৰ বুলি আমাৰ সন্দেহ হৈছে এই ষড়যন্ত্ৰটো উদ্ঘাট কৰিবৰ কাৰণে আমি এটা ইতিমধ্যে গোচৰ ৰুজু কৰিছো আৰু আমি তদন্ত পৰ্যায়ত আমি কি ডেভেলপমেণ্ট আপোনালোকক জনাম